নমস্কাৰ জ্ঞান দৰ্পণ চেনেললৈ সকলোকে স্বাগতম জনাইছো আজি আমি দশম শ্ৰেণী পিছৰ খণ্ড লৈ আহিছো এই আমি আলোচনা কৰিছো দশম শ্ৰেণী পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ পাঠটোৰ বিষয় এইটো খণ্ডত আমি গোলাকাৰ লেন্সৰ দ্বাৰা প্ৰতিসৰণ তাৰ বিষয়ে আমি আলোচনা কৰিম আমি যিটো গোলাকাৰ লেন্সৰ বিষয়ে প্ৰথমে আলোচনা কৰিছো লেন্স কি হয় চোৱা আমি দেখিছো যে মানুহে যেতিয়া কিছে ওচৰৰ বা দূৰৰ বস্তু ভালদৰে দেখি নাপায় তেন্তে কিছে তেওঁলোকে কি ব্যৱহাৰ চশমা ব্যৱহাৰ কৰে ভালদৰে দেখি নাপায় তেওঁলোকে কিছে চশমা ব্যৱহাৰ কৰে বা ঘড়ী যিবোৰ মেকানিক আছে তেওঁলোকে সৰু সৰু কিছু ক্ষুদ্ৰ অংশ কিছুমান কিছে ডাঙৰকৈ দেখিবৰ বাবে তেওঁলোকে কিছুমান কিছে বিবোধক কিছুমান কাঁচ ব্যৱহাৰ কৰে এইবোৰ কিছে একোখন কিছে লেন্স হয় এইবোৰ লেন্সবোৰ কিদৰে গঠিত হৈছে বা লেন্সবোৰ প্ৰকাৰ কি সেইখিনি বিষয় আলোচনা কৰিম লেন্স যদি কি হয় চাও লেন্স কি হয় লেন্স দুখন পৃষ্ঠৰে কিছে আগুৰা কিছে স্বচ্ছ পদাৰ্থ হয় যাৰ এখন পৃষ্ঠ বা দুইখন পৃষ্ঠৰ কিছে গোলাকাৰ হ'ব পাৰে বিশেষকৈ আমি কিছে ইয়াত দুইখন পৃষ্ঠৰ গোলাকাৰ লেন্সৰ বিষয়ে আলোচনা কৰিম ধৰা হল আমি এখন লেন্স ল'ব বিচাৰিছো এখন যে চাইছো ইয়াৰ দুইখন পৃষ্ঠৰ বাহিৰৰ ফালে উঠা হয় আৰু এই এখন লেন্সক কিছে আমি দুখন কিছে বাহিৰৰ ফালে উঠা আছে ইয়াক কিছে আমি ডি উত্তল লেন্স বুলি ক'ব পাৰো ডি উত্তল লেন্স ইয়াৰ দুইখন পৃষ্ঠৰ গোলাকাৰ আৰু ইয়াৰ দুইখন পৃষ্ঠই কিছে বাহিৰলৈ উঠা হয় গতিকে ইয়াক কিছে আমি ডি উত্তল লেন্স বুলি কোৱা হয় বিশেষকৈ চাও ইয়াৰ মাজত যদি পোহৰ যদি যাবলৈ দিয়া হয় ইয়াৰ মাজত যদি পোহৰ যদি যায় তেন্তে কি হয় ইয়াৰ মাজত যোৱা যিমানবোৰ পোহৰ ইয়াৰ মাজেৰে পাৰ হৈ যোৱাৰ পিছত তেন্তে কি হয় এটাৰ বিন্দুলৈ কি হয় অভিসাৰী হয় এটাৰ বিন্দুলৈ অভিসাৰী হয় সেয়েহে এই ডি উত্তল লেন্সখনক আমি কিছে অভিসাৰী লেন্স বুলিও কোৱা হয় অভিসাৰী লেন্স ঠিক আছে অভিসাৰী লেন্স বুলি কিয় কোৱা হয় কিয়নো যিমানবোৰ পোহৰ ইয়াত মাজেৰে পাৰ হৈ যাব পাৰ হৈ যোৱাৰ পিছত কিছে এটা বিন্দুলৈ অভিসাৰী হয় মানে এটা বিন্দু লগ লাগে গতিকে আমি এই ডি উত্তল লেন্সখনক কিছে অভিসাৰী লেন্স বুলি ক'ব পাৰো সাধাৰণতে ইয়াক আমি কিছে উত্তল লেন্স বুলি নামকৰণ কৰা হয় উত্তল লেন্স ইয়াৰ উত্তল লেন্সখনৰ কেনেকুৱা ধৰণৰ যদি কয় ইয়াৰ মাজৰ ভাগ কিছে শকত আৰু কাষলৈ কি হয় ক্ষীণ হয় এইখনে আমি কিছে সাধাৰণতে আমি উত্তল লেন্স বুলি কোৱা হয় ইয়াক উত্তল লেন্স বুলি কোৱা যদি অভিসাৰী লেন্স বুলি ক'ব পাৰি বা ডি উত্তল লেন্স বুলিও ক'ব পাৰি আন এখন লেন্স লৈছো যিখন লেন্সৰ গোলাকাৰ পৃষ্ঠভাগ ভিতৰলৈ সোমোৱা ইয়াৰ দুইখন গোলাকাৰ পৃষ্ঠই আছে আৰু দুইখন গোলাকাৰ পৃষ্ঠৰ কিছে ভিতৰলৈ সোমোৱা আছে এইখন আমি কিছে ডি অৱতল লেন্স বুলি কোৱা হয় ডি অৱতল লেন্স আৰু ইয়াৰ যদি আমি ডি অৱতল লেন্স কেনেকুৱা ধৰণৰ যদি ক'ব বিচাৰো ইয়াৰ মাজৰ ভাগ কি হয় ক্ষীণ আৰু কাষলৈ ইয়াৰ কিছে শকত পোৱা যায় মাজৰ ভাগ ক্ষীণ মানে কাষলৈ কিছে দুয়োফালে কাষলৈ কিছে শকত পোৱা যায় যদি ইয়াৰ মাজে যদিও কিছে যদি পোহৰ ৰশ্মি যদি যাবলৈ দিয়া হয় ইয়াৰ মাজে যদি পোহৰ ৰশ্মি যদি যাবলৈ দিয়া হয় তেন্তে কি হয় এই লেন্সখনৰ মাজেৰে যোৱা পোহৰ ৰশ্মি কি হয় বাহিৰলৈ যায় মানে বাহিৰলৈ যোৱাৰ কাৰণে এই লেন্সখনক আমি কি বুলি কোৱা অপসাৰী মানে বাহিৰলৈ এনেকে ওলাই গুচি গৈছে ইয়াক কিছে অপসাৰী লেন্স বুলি কোৱা হয় অপসাৰী লেন্স বুলি কোৱা হয় জেনেৰেলি ইয়াক কিছে আমি
দি অৱতল লেন্সখনক কিছে অৱতল লেন্স বুলি নামকৰণ কৰা হয় অৱতল লেন্স গতিকে আৰু সৰি লেন্স আমি আৰু কিছুমান পোৱা যায় ভাবিও কিছে আমি দুইখন পৃষ্ঠৰ গোলাকাৰ পৃষ্ঠ হিচাপে দুখন কিছে লেন্স পাম এখন হল উত্তল লেন্স আন এখন কিছে অৱতল লেন্স ঠিক সেইদৰে কিছে এখন পৃষ্ঠ সমতল এখন কিছে উত্তল তেনেকুৱা ধৰণৰ কিছে লেন্স পোৱা যায় বা এখন কিছে সমতল আন এখন কিছে অৱতল লেন্সও পোৱা যায় এইবোৰ কিছে মানে এখন গোলাকাৰ বা এখন কিছে সমতল এনে ধৰণৰ লেন্স পোৱা যায় কিন্তু বিশেষকৈ আমি ইয়াত কিছে দুইখন পৃষ্ঠৰ গোলাকাৰ আমি কিছে লেন্স লোৱা হৈছে যাৰ এখন কিছে দুইখন পৃষ্ঠৰ গোলাকাৰ যদি পাওঁ এখন কিছে উত্তল লেন্স পাইছো যাৰ পৃষ্ঠ কিছে বাহিৰলৈ উঠা আৰু এখন পাইছো অৱতল লেন্স যি যাৰ পৃষ্ঠৰ কিছে ভিতৰলৈ সোমোৱা এতিয়া আমি এই লেন্স কিখনৰ কিছুমান অংশ বিষয় চাম এখন আমি উত্তল লেন্স বুলি পাইছো উত্তল লেন্স যদি আমি চাও এই যিখন উত্তল লেন্স ইয়াৰ কিছে দুটা গোলকৰ কিছে অংশৰ পৰা লোৱাইছে যদি চাও এই পিনে যদি লগাই অংশ যি সম্পূৰ্ণ কৰো তেন্তে এইটো এটা কিছে এটা গোলক হ'ব ঠিক সেইদৰে আমি এইটো কিছে যদি চাও এইফালে এটা কি পাম আমি এটা গোলক পাম সম্পূৰ্ণ গোলাকাৰ হোৱা নাই ভাবিও গতিকে কিছে যিখন উত্তল লেন্স হয় তাৰ কিছে দুটা গোলকৰ অংশ হয় গোলক যদি হয় ইয়াৰ আমি কিছে দুটা গোলকৰ এটা কিছে কেন্দ্ৰবিন্দু পাম ইয়াতো এটা কেন্দ্ৰবিন্দু পাম আৰু ইয়াৰো এটা কিছে আমি কেন্দ্ৰবিন্দু পাম গতিকে যিহেতু ই দুটা গোলকৰ অংশ হয় গতিকে দুটা কিছে আমি কেন্দ্ৰবিন্দু পাম আৰু দুটা কেন্দ্ৰবিন্দু পোৱাৰ কাৰণে আমি ইয়াক কিছে আমি C1 আৰু এইটো C2 ৰে নামকৰণ কৰা হ'ব আৰু ইয়াৰ যিটো এইটো আমি কিছে আমি ভাঁজ কেন্দ্ৰৰে লেন্সৰ ভাঁজ কেন্দ্ৰ বুলি কোৱা হয় গতিকে আমি লেন্সৰ ভাঁজ কেন্দ্ৰ দুটা পাইছো যেহেতু দুটা গোলকৰ অংশ হয় লেন্সবোৰ দুটা কিছে ভাঁজ কেন্দ্ৰ পোৱা যায় C1 আৰু C2 ইয়াৰ মাজে যিডাল ৰেখা কল্পনা কৰিব পাৰি C1 আৰু C2 ৰ মাজে যিডাল ৰেখা কল্পনা কৰিব পাৰি এডাল কিছে মুখ্য অক্ষ বুলি কোৱা হয় মুখ্য অক্ষ বুলি কোৱা হয় আৰু এই যিখন লেন্স এই লেন্সখনৰ যিটো মধ্যবিন্দু হয় এই মধ্যবিন্দুটো কিছে O আখৰে প্ৰকাশ কৰা হয় এটো হল আলোক কেন্দ্ৰ যেটো লেন্সখনৰ মধ্যবিন্দু ঠিক সেইদৰে আমি যিখন আমি আনটো চাব বিচাৰিছো এখন আমি অৱতল লেন্স লৈছো ইয়াৰো যদি চাব বিচাৰো এখন লেন্সখনো কি হয় ইও কিছে দুটা গোলকৰে কিছে অংশ হয় গতিকে ইয়াৰো আমি কিছে চাও এটো এটা কিছে গোলক হ'ব এটো এটা গোলক হ'ব গতিকে আমি এটো কিছে ইয়াৰ কেন্দ্ৰ এটা পাম ঠিক আছে আমি এফালো এটা গোলক এটা পাম এটো গোলক এটা পাম ইয়াৰ এটা কেন্দ্ৰ পাম C গতিকে দুটা কেন্দ্ৰ পাইছো ইয়াৰ কিন্তু কিছে C1 এটো C2 হিচাপে নামকৰণ কৰিব পাৰিম ইয়াৰ মাজত যিলা ৰেখা কল্পনা কৰিব পাৰি ৰেখা লক কিছে আমি মুখ্য অক্ষ বুলি কোৱা হয় আৰু এই যিখন লেন্সখনৰ যিটো মধ্যবিন্দু সেই মধ্যবিন্দুটো কি বুলি কোৱা হয় আলোক কেন্দ্ৰ বুলি কোৱা হয় ইয়াক O আখৰে প্ৰকাশ কৰা হয় গতিকে আমি উত্তল আৰু অৱতলৰ কি পালো ভাঁজ কেন্দ্ৰ আৰু আলোক কেন্দ্ৰৰ বিষয় পালো এবাৰ আমি এখন উত্তল লেন্স আৰু এখন অৱতল লেন্স হিচাপে লৈ ললো এতিয়া আমি ইয়াৰ যেহেতু ভাঁজ কেন্দ্ৰ দুটা ভাঁজ কেন্দ্ৰ পাইছো ইয়াতো পাইছো দুটা ভাঁজ কেন্দ্ৰ এতিয়া আমি চাও ফোকাস বিন্দু কি হয় চাও লেন্সৰ কাৰণে ফোকাস বিন্দু কি হয় চোৱা এতিয়া মুখ্য অক্ষ যদি সমান্তৰাল কিছুমান যদি পোহৰ ৰশ্মি আহে পৰীক্ষণৰ পিছত
মুখ্য অক্ষৰ এটা বিন্দুলৈ ই কিছে অভিসাৰী হয় তো এই অভিসাৰী যিটো বিন্দু পাম যিটো এখন কি হয় অভিসাৰী লেন্স হয় গতিকে সি কি হয় প্ৰতিখনৰ পিছত এটা বিন্দুলৈ অভিসাৰী হয় আৰু এই বিন্দুটোকে ফোকাছ বিন্দু বুলি কোৱা হয় মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মিবোৰ মুখ্য অক্ষৰ এটা বিন্দুলৈ কি হয় অভিসাৰী হয় আৰু এই বিন্দুকে কিছে ফোকাছ বিন্দু বুলি কোৱা হয় ইয়াত আমি আনটা চাব বিচাৰিছো যেহেতু এখন উত্তল লেন্সখন স্বচ্ছ হয় এইফালৰ পৰা কিছে আমাৰ লক্ষ্য বস্তু আমি ৰাখিব পাৰো এইফালৰ পৰা পোহৰ আহিলে কিছে এইফালেও আমি কিছে এটাৰ কি পাম ফোকাছ বিন্দু পাম যিদৰে আমি কিছে ভাঁজ কেন্দ্ৰ দুটা পাইছো সেইদৰে আমি কিছে আমি ফোকাছ বিন্দু কিছে দুটা পাম গতিকে এইটো ইয়াত F1 আৰু এইটো F2 হিচাপে নামাকৰণ কৰা হ'ল গতিকে আমাক যি সুধে উত্তল লেন্সৰ ফোকাছ বিন্দু উল্লেখ কি বুজাও যি সুধে তেনেকে আমি কম মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মিবোৰ কিছু প্ৰতিখনৰ পিছত মুখ্য অক্ষৰ এটা বিন্দুলৈ কিছে অভিসাৰী হয় আৰু এই বিন্দুটোকে কিছে উত্তল লেন্সৰ ফোকাছ বিন্দু বুলি কোৱা হয় ইয়াত যদি চাও ইয়াতো আমি মুখ্য অক্ষৰ সমান্তৰাল কিছুমান পোহৰ ৰশ্মি লৈছো মুখ্য অক্ষৰ সমান্তৰাল কিছুমান পোহৰ ৰশ্মি লোৱা হৈছে আমি জানো যে ইয়াৰ পোহৰ ৰশ্মি কিছে বাহিৰলৈ ওলাই যায় বাহিৰলৈ ওলাই যাওঁতে কিছে এই এটা বিন্দুৰ পৰা অপসাৰী হোৱা যেন লাগে এটা বিন্দুৰ পৰা কিছে অপসাৰী হোৱা যেন লাগে এইদৰে ই কিছে বাহিৰলৈ ওলাই যায় আৰু বাহিৰলৈ ওলাই যাওঁতে কিছে এটা বিন্দুৰ পৰা অপসাৰী হোৱা যেন লাগে এই বিন্দুটোকে আমি কি বুলি কম এই বিন্দুটোকে আমি কিছে ফোকাছ বিন্দু বুলি কম গতিকে অৱতল লেন্সৰ ফোকাছ বিন্দু কি হ'ব মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মিবোৰ প্ৰতিখনৰ পিছত কিছে এটা বিন্দুৰ পৰা অপসাৰী হোৱা যেন লাগে বাহিৰলৈ ওলাই গৈছে অপসাৰী হোৱা যেন লাগে এই বিন্দুকে কি বুলি কোৱা হয় অৱতল লেন্সৰ ফোকাছ বিন্দু বুলি কোৱা হয় ঠিক সেইদৰে কিছে আমি যদিহে এইফালৰ পৰা পোহৰ ৰশ্মি আহিবলৈ দিয়া হয় তেন্তে আমি ইয়াতো এটা কিছে ফোকাছ বিন্দু পাম গতিকে এইটো F1 এইটো F2 হিচাপে নামাকৰণ কৰা হয় গতিকে আজি এইখিনি আছিলে ইয়াৰ পিছৰ খণ্ডত আমি ইয়াৰ বিষয়ে আৰু বিশদভাৱে আলোচনা কৰিম থেংক ইউ